হাগ্ৰামা চৰকাৰ মানে চলি আছে অলৰেডি। এই চৰকাৰৰ ওপৰত আপুনি কিবা মন্তব্য আগবঢ়াব নেকি, মানে যে ইহঁতে কেনেকুৱা উন্নয়ন কৰিছে বা কৰা নাই? যদি নাই, এইটোতো উন্নয়ন হৈছে, যে কৰা নাই এইটোতো বেয়া কথা, কিন্তু উন্নয়ন হৈছে, উন্নয়নটো হৈ আছে, কোনো ঝামেলা নাই, কিছু নাই, একদম নৰ্মাল চলি আছে, ভালেই চলি আছে। এনেকুৱা ৰাস্তা ঘাট এনেকুৱা ড্ৰেইন ফেন হাবিজাবি হৈ আছে, এইটোতো ভালেই হৈছে। আগতেতো 15 বছৰ আগতেতো নাছিল এইবিলাক, এতিয়াতো ডেভেলপ হৈছে, বহুত ডেভেলপ হৈছে। চাওক, এতিয়া 15 বছৰৰ পৰা যিটো আমাৰ ইয়াত হাগ্ৰামা ছাৰ কাম কৰি আছে, এইটো ভালেই কৰি আছে, বহুত ডেভেলপ হৈছে আমাৰ ইয়াত। BTCত বহুত ডেভেলপ হৈছে, এইটো কাৰণে মই আকৌ BTCত BPFৰ কাৰণে আহিব, এইটো মই আশা কৰিছোঁ আৰু আহিবই। এইটো BPF কৰিছিল, ভালে কাম কৰিছিল। না কৰিছে ভালখিনি কাম কৰিছে। তবে আপোনাৰ এতিয়া এইটো বছৰ কি হয় সেইটো ক'ব নোৱাৰিম, কিন্তু হাগ্ৰামা মইলেৰ ছাৰে কাম মোটামুটি ভালে কৰিছে। BTATৰ আগত যেনেকুৱা BTAT 15 বছৰ আগত এনেকুৱা এটা পৰিৱেশ আছিলে যে BTATত মানে দাংগা, মানুহৰ ভিতৰত হাই কাজিয়া হৈ গৈছিলে। এতিয়া হাগ্ৰামা চৰকাৰ অহাৰ পিছত তেনেকুৱা পৰিৱেশ এতিয়াও আছে নেকি? নাই, এতিয়া কোনো অশান্তি নাই, এতিয়া শান্তিপূৰ্ণ চলি আছে। নাই, আমি একো অশান্তিমূলক পৰিস্থিতিৰ সন্মুখীন হোৱা নাই, ভালে পাইছোঁ। মানে আপোনাৰ মতে এতিয়া হাগ্ৰামা চৰকাৰ অহাৰ পিছত এইবোৰ প্ৰব্লেম একো নাই? একো নাই, ভাল। ভালে আছে। এতিয়া মানে আপোনাৰ অঞ্চলত কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম হৈছে? বহুত ভাল হৈছে, আমাৰ BTC এলেকাত বহুত ভাল ভাল কাম হৈছে। এইটো আমাৰ কিবা টাউনত হওক, কিবা অলপ গ্ৰামত হওক, বহুত ভাল ভাল কাম হৈছে আমাৰ BTC এলেকাত। আপোনাৰ ৰাস্তা ঘাট হৈছে, তারপরে আপনার কি কয় যেটো আমার গরিব মানুষের ব্রিজ দরকার, ব্রিজও হয়েছে। আমার গ্রামত খুব অসুবিধা হয়ে আছিল, সেইকাৰণে এই বছর ব্রিজ হয়ে আছে। আপনার রাস্তাঘাটও পাকা টাকা হয়েছে, যা করেছে 15 বছর হাগ্ৰামা ভালে করেছে। উন্নয়নমূলক তো হয়েই আছে আৰু এতিয়া আপোনাৰ অঞ্চলত কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম হৈছে? উন্নয়ন হৈ আছে। তাৰপিছত আমাৰ ইয়াতে কলেজ এনেকুৱা হৈ আছে, উন্নয়ন মোটামুটি হৈয়ে আছে আৰু কি। আগত যেনেকুৱা ৰাস্তা ঘাট বেয়া আছিল, এতিয়া ৰাস্তা ঘাটৰ চব ঠিকেই আছে, পাই আছোঁ আৰু কি, এনেকুৱা চলি আছে। মইতো BPF ছাপোৰ্ট কৰোঁ।